সকলোকে গুড মৰ্নিং জনাই মই জনাই মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত দিনৰ পাছত স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে আমাৰ ছোৱালী মানে ৰিদিমানো শুই আছে, আনফালে দেউতাকো শুই আছে। আৰু আপোনালোকে গম পাইছে যে ভিডিঅ'টো মই পুৱাতে আৰম্ভ কৰি লৈলোঁ। আৰু আজিৰ পুৱাটো আৰম্ভ হৈছে আমাৰ দুলীয়াজানত। এতিয়া মই দুয়োকে জগাই দিওঁ। এয়া আমি উঠি গা মূৰ ধুই একাপ ৰঙা চাহ খাই আকৌ এয়া মানুহজনক দেখিছে আমি এনেকৈ ওলাই ল'লোঁ এফালে যাওঁ বুলি। দুলীয়াজান আমি কালি আহিছিলোঁ আৰু আহি ৰাতি পাওঁতে 12-12:30 মান বাজিলে। মই তাৰ কোনো ভিডিঅ'হে কৰি ৰখা নহ'ল। আৰু এতিয়া আমি পুৱাতে 8 বাজিছেহে এনেকৈ ওলাই ল'লোঁ। দুলীয়াজানত মোৰ মিষ্টাৰৰ সখী থাকে। তেওঁ ঘৰ দেৰগাঁৱত হয়, কিন্তু তেওঁ কৰ্মসূত্ৰে আজি বহু বছৰেই হ'ল দুলীয়াজানতে আছে। আৰু আমি বিয়াৰ পাছতে আহিছিলোঁ, কিন্তু ৰিদিমানো এবাৰ তাৱৈয়েকৰ ওচৰলৈ প্ৰথমবাৰ আহিছে। আৰু আহিছোঁ হাতত সময় তেনেই কম, অকল আজি দিনটোহে আছোঁ ইয়াত। সন্ধিয়ালৈ মানে ৰাতিলৈ আকৌ আমি উভতিম। সেয়ে ৰিদিমানুৰ তাৱৈয়েকে ক'লে যে দিনটোহে আছোঁ, গতিকে আটায়ে অকণমান ওলাই যাওঁ ব'লা। তেতিয়াহ'লে দুলীয়াজানলৈ আহিছোঁ যেতিয়া ইয়াতনো ৰিদিমানুৰ তাৱৈয়েকে আমাক ক'লৈ ফুৰাবলৈ নিয়ে তাকে আপোনালোককো দেখুৱাই থাকিম বুলি ভাবি এই ভিডিঅ'টো আৰম্ভ কৰি ল'লোঁ। তেতিয়াহ'লে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক, মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। কি কৰি দিছে বহুতে বাঢ়ি থাকিব বাঢ়ি থাকিব চব এই নোচোৱে বুলি কৈ দিয়ে। আকৌ এবাৰ ক'ব লাগিব। এয়া এতিয়া আমি জগন্নাথ মন্দিৰলৈ বুলি আহিছোঁ, ডিব্ৰুগড় জগন্নাথ মন্দিৰ। প্ৰথমে ভাবিছিলোঁ ঘৰৰ পৰা ওলাওঁতে যে আমি প্ৰথমে টিলিঙা মন্দিৰত সোমাই যাম, কিন্তু টিলিঙা মন্দিৰ যিহেতু ৰাস্তাৰ লগতে হয়, ইমান বেছি ভিৰ। বৰ্তমান মানে 9টা বাজিছেহে, তথাপিও বহুত বেছি ভিৰ। গাড়ী পাৰ্কিং কৰিবলৈকে জেগা নাই। আৰু আমাৰ ইয়াত ৰৈ থাকিলে এনেকৈ বহুত দেৰি হৈ যাব, যিহেতু আমি আজি সন্ধিয়া উভতিম। সেয়ে ভাবিলোঁ যে প্ৰথমে জগন্নাথ মন্দিৰৰ পৰা আহি লওঁ, তাৰপিছত আহি টিলিঙা মন্দিৰত সোমাম, তেতিয়ালৈ অলপ ভিৰটোও কমিব। এয়া এতিয়া আমি আহি এনেকৈ ডিব্ৰুগড় জগন্নাথ মন্দিৰ পাই গ'লোহি। আৰু এতিয়া এনেকৈ মন্দিৰলৈ বুলি আগবাঢ়িছোঁ। এইখন গেট বন্ধ আছে বাৰু, আৰু যিহেতু প্ৰথমবাৰ আহিছোঁ গম নাপাওঁ কি কথা। আৰু মন্দিৰৰ এয়া সন্মুখ ভাগতে এনেকৈ চাকি বন্তিৰ দোকান আছে, আমি চাকি বন্তি লৈ লওঁ। আৰু লগতে চৌহদৰ মানে যিখন ৱাল আছে সেই ৱালত কিছুমান ভগৱানৰে চিহ্ন অংকন কৰি থোৱা আছে, সেইখিনিও দেখি বিৰাটেই ভাল লাগিল। পৰিৱেশটো বিৰাটেই ধুনীয়া, চাফ চিকুণো হয়, ভাল লাগিলে। আৰু এয়া হৈছে মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ, আৰু তাৰ সন্মুখতে অপজিত ফালে ধুনীয়াকৈ জোতা চেণ্ডেল খুলি হাত ভৰি তিয়াব পৰাকৈ পানীৰ ব্যৱস্থা কৰাও আছে। এয়া এতিয়া মূল প্ৰৱেশদ্বাৰেদি সোমাই আহিয়ে এনেকৈ মন্দিৰৰ সন্মুখ ভাগতে মানে সোমাই আহিয়ে সন্মুখতেই এনেকৈ বন্তি জ্বলাব পৰাকৈ ব্যৱস্থা কৰি ৰাখিছে তেওঁলোকে। আৰু এয়া দেখিছে মানুহে বন্তি জ্বলায়ে আছে। তেতিয়াহ'লে মই যিহেতু বন্তি লৈ আহিছোঁ, গতিকে আমিও বন্তি গছ জ্বলাই লওঁ। তাৰপাছত যিহেতু প্ৰথমবাৰ আহিছোঁ আমিও মন্দিৰলৈ সোমাম, আৰু কিনো দেখোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। যিহেতু মই ভিডিঅ' বনাইছোঁ, সেয়ে এই ভিডিঅ'টোৰ জৰিয়তে মোৰ মনলৈ অহা এটা ভাৱ আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ। আপোনালোকে কি ভাবে মই নাজানো, বা মোৰ চিন্তাধাৰা ভুলো হ'ব পাৰে, তথাপিও মনলৈ আহিছে যেতিয়া মই প্ৰকাশ কৰিছোঁ। এই বন্তি জ্বলোৱা ঠাইখিনি দেখিছেনে? বন্তি প্ৰায় গছ বন্তিয়ে প্ৰায় নুমাই আছে, 2-4 গছ বন্তিহে এনেকৈ জ্বলি আছে। যিহেতু কেওফালে বহুত বতাহ দি আছিলে আৰু ঠাইখিনি সম্পূৰ্ণ মুকলি আছিলে। আৰু
মন্দিৰৰ চৌহদভাগ যিহেতু বহুত ডাঙৰ আৰু চৌহদৰ ভিতৰতে হওক বা বাহিৰৰে হওক প্ৰতিটো বস্তু প্ৰতিটো ঠাই সুন্দৰকৈ নিৰ্মাণ কৰা আছে, সুন্দৰভাৱে খোদিত কৰি ৰাখিছে, ধুনীয়াকৈ ৰাখিছে। গতিকে মন্দিৰ কৰ্তৃপক্ষই যদি এই বন্তি জ্বলোৱা ঠাইকণো অকণমান চকু দিয়ে, কিবা এটা ব্যৱস্থা কৰে তেতিয়াহ'লে ভাল হ'ব। যিহেতু মন্দিৰ বা নামঘৰলৈ আহিলে মানুহে বন্তিগছ বহুত আশাৰে লৈ আহে আৰু যেতিয়া বন্তিগছ ধুনীয়াকৈ জ্বলি উঠে তেতিয়া মনতে কিবা এটা শান্তি লাগে, নহয়নে বাৰু? কিন্তু যেতিয়া চকুৰ আপুনি চাই থকা অৱস্থাতে আপুনি জ্বলোৱা বন্তিগছ হঠাৎ নুমাই যায় তেতিয়াহ'লে মনত ক'ৰবাত নহয় ক'ৰবাত অকণমান আঘাত লাগে। আৰু মোৰো তেনেকুৱাই হ'ল, মানে সকলোৰে মুখত শুনিছোঁ বন্তিগছ জ্বলাওঁতে কষ্ট হৈছে বা আমি ৰৈ থাকোঁতেও দেখিছোঁ, সেয়ে মই এনেকৈ প্ৰকাশ কৰিলোঁ। আৰু এতিয়া বন্তি জ্বলাই এনেকৈ মন্দিৰৰ কাষতে থকা গণেশ বাবাৰ মন্দিৰলৈ বুলি আহিছোঁ। যিহেতু কোৱা হয় যে সকলোতকৈ প্ৰথমে গণেশ বাবাৰ পূজা কৰিব লাগে আৰু সেয়ে প্ৰথমে জগন্নাথ মন্দিৰৰ মূল মন্দিৰলৈ সোমোৱাৰ আগতেই এনেকৈ গণেশ বাবাৰ ওচৰত এবাৰ মূৰ দোৱাই যাওঁ বুলি আহিলোঁ। আৰু এয়া দেখিছে, এয়াই হৈছে জগন্নাথ মন্দিৰৰ চৌহদত থকা গণেশ বাবাৰ মন্দিৰ। আৰু এয়া এতিয়া এনেকৈ মূল মন্দিৰ ভাগলৈ জগন্নাথ মন্দিৰলৈ এনেকৈ উঠি আহিছোঁ আমি। মূল মন্দিৰ ভাগলৈ অলপ উঠিব লাগে, যিসকল আহিছে তেওঁলোকে গম পায়। আৰু কেমেৰা হয়তো কৰিবলৈ নিদিব মূল মন্দিৰ ভাগত, তথাপিও যিমানখিনিলৈকে পাৰোঁ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ, চাই থাকক। আৰু এয়া মূল মন্দিৰ ভাগৰ পৰা চাৰিওফালৰ পৰিৱেশ। ভিতৰলৈ কেমেৰা নিয়াৰ অনুমতি যিহেতু নাই, সেয়ে দূৰৰ পৰা এনেকৈ মূল মন্দিৰভাগ অকণমান আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া আমিও ভিতৰলৈ গৈ সেৱা কৰি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। আৰু এয়া যে আপোনালোকে শুনিলে আৰু দেখিলে শংখ তাল বজাই দুজন মানুহে এনেকৈ কান্ধত কিবা লৈ আহিছে, এয়াই হৈছে জগন্নাথ বাবালৈ বুলি আগবঢ়োৱা ভোগ। তেওঁলোকে এনেকৈ বাবাৰ চৰণলৈ লৈ আহিছে অৰ্পণ কৰিবলৈ। আৰু এয়াই বাবাৰ প্ৰতিমা। এইখিনি সময় যিহেতু সকলো ব্যস্ত হৈ গৈছিলে মন্দিৰৰ, সেয়ে অকণমান প্ৰতিমাৰ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াব পাৰিলোঁ। আৰু এতিয়া এনেকৈ আমি গোটেইকেইজনে মিলি তাতে কেইকপিমান ফটো উঠিলোঁ, যিহেতু ফটো উঠা হোৱাই নাছিলে। আৰু এয়া আমাৰ লগত যে দেখিছে, এয়াই হৈছে মিষ্টাৰৰ সখী আৰু হ'বলগীয়া সখীয়নী, যিহেতু সখীয়ে বৰ্তমান বিয়া পাতা নাই, বিয়া হ'বহে তেওঁলোকৰ। যিহেতু সময়ৰ নাটনি, বহুত খৰখেদা হৈছে, আমি খুব কম সময়ৰ কাৰণে আহিছিলোঁ ইয়ালৈ। আৰু সেয়ে খৰখেদাকে হ'লেও মন্দিৰৰ জগন্নাথ মন্দিৰৰ চাৰিওকাষৰ পৰিৱেশটো আপোনালোকক এনেকৈ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আমিও যিহেতু প্ৰথম আহিছোঁ, সেয়ে মন্দিৰৰ চাৰিওকাষে থকা মূল মন্দিৰৰ চাৰিওকাষে থকা প্ৰতিভাগ মন্দিৰতে সোমাই এনেকৈ অকণমান সেৱা লৈ আশীষ ল'লোঁ। আৰু লৈ এতিয়া মন্দিৰৰ পৰা বুলি বিদায় ল'ম। তেতিয়াহ'লে আজিৰ এই ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰৰ বিশেষ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলৰ আপোনালোক নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু ছাবস্ক্ৰাইব কিয় নকৰে মই বুজি নাপাওঁ, ইমান বেয়া ভিডিঅ' দিওঁনে আমি। অকণমান আপোনালোকে ছাবস্ক্ৰাইব কৰি অকণমান যদি মৰম দিয়ে তেতিয়াহ'লে আমিও নতুন নতুন যিসকলে এনেকৈ ভিডিঅ' দিবলৈ লৈছোঁ তেওঁলোকক যদি আপোনালোকে অকণমান মৰম দিয়ে তেতিয়াহ'লে আমিও ভিডিঅ' বনাবলৈ অকণ উৎসাহ পাওঁ। তেতিয়াহ'লে আজিলৈ বাই বাই।